हेलो फ्रेंड्स नमस्कार এই ৰাস্তাটোলৈ চাওকচোন এটা ভয় লগা জেগা এই ৰাস্তাটোৰ পৰা মোৰ কৰবালৈ যাব ওলাই আহিলেও ঘূৰি ইয়াত পুৱাৰ লগে লগে ঘূৰি যাব মন যায় মোৰ নিচিনা চাগে আৰু বহুত জনে এনেকৈ ঘূৰি যাব মন যায় দুদিন মানটো ইয়াতে মই সোমাই পেলাই পৰিলো কথা হল এই জেগাবিলাক আৰু কিমান দিনলৈ এনেকৈ থাকিব দেখিছে নহয় এজাক বৰষুণত পানীৰে ভৰপুৰ হৈ যায় আৰু মেন খাল জেগাবিলাক কোনখিনিত আছে নেদেখা হৈ যাওঁ আৰু পাৰ হ'বলৈ ভয় লগা অৱস্থা হৈ যায় মইতো আৰু দুদিনমান পৰিও গৈছোঁ ইয়াতে পৰি দুখো পাইছোঁ দেখিছে নহয় কাকপথাৰ টঙনা যোৱা ৰাস্তা হয় এইটো এবাৰ ৰাস্তা বনোৱাৰ পিছত আৰু সেকেন্ডবাৰ ৰাস্তা নবনাই নেকি চৰকাৰে কিন্তু চৰকাৰকটো নকওঁ এমএলএ মন্ত্ৰীবিলাকে এই ৰাস্তাটোত সদায় অহা যোৱা নকৰে কৰো আমি ৰাইজে ভুগিছো আমি অন্তত গাঁৱৰ ৰাস্তাবিলাক ভাল কৰা জব কাৰ্ডৰ মানুহবিলাকেতো এই জেগাবিলাক চাব লাগে দুখ পাইছিলো আৰু কেইজন মানেও ইয়াতে এক্সিডেন্ট হৈছে চাওক এই জেগাটো চাওক কিমান দ হল এবাৰ চাওক ইয়াতে এদিন মই পৰি দুখ পাইছিলো আঙ্কল হেদিনা যে ইয়াতে এটা এক্সিডেন্ট হৈছিল আপুনি কব হেদিনা যি এক্সিডেন্ট হৈছে হেতু বৰ ডাঙৰে হৈছিল কিন্তু অলপতে বাচিলে মানুহজন এনেকৈ হৈছিল ভয়টো দুখ পালেগে ককালৰ দুখ পালেগে সব এইখিনি জায়গাতে এক্সিডেন্ট হয় প্ৰায় হৈ থাকে মানে বাচি যায় বহুতখিনি এক্সিডেন্ট লাগি থাকে বাচি যায় এতিয়া কিবা চৰকাৰলৈ অনুৰোধ কৰা হৈছে নে চৰকাৰলৈ এতিয়া ভাল কৰিব কাৰণে এতিয়ালৈতো একো অনুৰোধ কৰা নাই হোৱা এতিয়া কিমান দিন আৰু ৰাইজে কষ্ট ভুগিব জানো ক যেতিয়ালৈ চৰকাৰে হতে বনাই নিদিয়ে তেতিয়ালৈতো ভুগিব লাগিব চৰকাৰে এবাৰ ৰাস্তা বনোৱাৰ পিছত আৰু নেক্সট বাৰ নাচাই নেকি চোৱাই নাই জব কাৰ্ড চোৱাই নাই বছ জব কাৰ্ডেটো ভাল কৰি দিব পাৰে ভাল কৰিব পাৰে জব কাৰ্ডেও গাঁৱৰ ৰাস্তাবিলাক বনাই থাকে হয় কিন্তু এতিয়ালৈ কোনো গুৰুত্বই দিয়া নাই কোনো বনোৱাই নাই হয় নেকি বনাব লাগে নে নালাগে লাগে এই ৰাস্তা ভঙাবিলাকৰ পৰা ৰাইজে আৰু কিমান দিন কষ্ট ভুগিব কিমান দিন ভাল নকৰাকৈ থাকিব সেইটোতো নাজানো অন্তত ভিডিঅ'ৰ দ্বাৰাই জব কাৰ্ডৰ কাম কৰা বিষয়াবিলাকক জনাইছো যে এইবিলাকক অকমান চকু ফুৰাওক চাওক ৰাস্তাবোৰ কত বেয়া হৈছে অন্তত আৰু বহুত কেইটা জেগাতে মই এনেকুৱা অৱস্থা দেখিছো তিনচুকীয়াৰ নিউ ৰেলৱে ষ্টেচনৰ আগতো এনেকুৱা অৱস্থা হৈ আছে ইয়াতো মানুহ যাবলৈ বহুত কষ্ট হৈছে অন্তত জব কাৰ্ডৰ পৰা হলেও এইবিলাক মেৰামতি কৰক এয়াই অনুৰোধ মোৰ এই ৰাস্তাবিলাকৰ কাৰণে যাতে ৰাইজে আৰু কষ্ট ভুগিব নালাগে কৰবাত ওলাই গলে যাতে ঘূৰি যাব নালাগে দুখ পাব নালাগে সেই কাৰণে অকমান গুৰুত্ব দিয়ক চৰকাৰেও ৰাইজৰ হৈ মই কাটৰ অনুৰোধ জনালো